हेलो एवरीवन সকলকে ফণিমাছ ব্লগলৈ স্বাগত আপোনালোকে সাগে দেখি গমেই পাইছে এইটো আমি কি বনাম কলেজত আমাৰ এটা আনিছে ভাজিয়া খাবি তো মানে ফৰাইছে এটা হেৰা ইয়া কেৰাহীটো গৰম হল আৰু গৰম হোৱাৰ লগে লগে বস্তুখিনি দি দিলো আৰু দি দিয়াৰ পিছত যেহেতু অলপমান ভাজিব লাগিব ভাজি আছো আৰু আমাৰ কোনো ধাৰণা নাছিল যে কেনে হ'ব যেহেতু প্ৰথমবাৰ বস্তুটো বনাই আছো আৰু আপোনালোকে যদি প্ৰথমবাৰ বনাব তেন্তে ভিডিওটো চাই লওক গাইস নহলে আমাৰ দৰে হতাশ হৈ থাকিব আৰু এই বস্তুটো বনোৱাত মোৰ অৱস্থা কি হ'ল তো ভিডিওটো স্কিপ নকৰাকৈ আহক একেলগে চাওক এনজয় কৰো বলক ভিডিওটো একেলগে চাও আৰু লগতে মোৰ ভিডিওটো যদি প্ৰথম চাই আছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু লগতে লাইক কমেন্ট শেয়াৰ রাইস আমি খেতেক খুটুককেটো বনাই আছো কিন্তু আমার কোনো আইডিয়া নাছিল যে কি হ'ব তো আহকচোন চাও কি হয় পিছত গৈ পানি না হয় তেল পানি শুকাব লাগিব ৰ ওটা মানে গৰমটা হবা দে এলাই বলে ফুটা আরম্ভ হল এভৰিৱান দাদাও মানে বনোৱা নাছিল হিও ভাবি আছে এইটো কি হবলৈ গৈ আছে তো কোনো আইডিয়া নাছিল এই যে হল আছে এভৰিৱান টেং টেং টুং টুং শুনাটো পাব লগতে আপোনালোকে এটা ফ্ৰী হাঁহি শুনি লওক কি হ'বলৈ গৈ আছে চাৰিওফালে দি ওলাই পৰি আছে তো এটি কি হ'ব আহকচোন ভিডিওটো শেষলৈকে চাও ইফালে বনোৱা হোৱা নাই আৰু খোৱাটো হিৰ আগত সব দেওয়া এভৰিৱান সকলোৰে প্ৰতিক্ৰিয়া বিক্ৰিয়া দেখিব আৰু আপোনালোকে দেখিলে ৰিজাল্টত কি ওলাল বহুত ভাল হয় আৰু বস্তুটো বহুত সুন্দৰকৈ হৈছে আৰু এয়া আমাৰ টপলা বান্ধি লৈ ললো আৰু পপকৰ্ন পাৰ্টি হৈ আছে এই যে পপকৰ্ন আৰু আনিবি হে মোক রাইস মজা মজা আৰু ইহঁতে লাভ লোকচানৰ কথা ভাবি আছে ৰাইস আৰু মোৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ কিন্তু সেইটো বস্তু বনোৱাত মোৰ এয়া পুৰা গৈছো ৰাইস পুৰা তো আজিলৈ আহিছো নেক্সট ভিডিঅ'ত লগ পাম বাই